মই তোমাৰ ভগ্নী, মই তোমাৰ পত্নী, মই তোমাৰ মাতৃ আৰু 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 মই তোমাৰ পেয়সী, মই অনন্যা নাৰী। মোৰ পৃথিৱী, ভাৱনাৰ পৃথিৱীলৈ সকলোকে মোৰ আন্তৰিক স্বাগতম। আজি লৈ আহিছোঁ নাৰী শক্তি, জাগ্ৰত শক্তি। নাৰী জাতি, তুমি গৰ্বিতানে? তুমি ধন্যনে এই জীৱনত? সুখ দুখ, হাঁহি কান্দোন, ঘাত প্ৰতিঘাতেৰে ভৰপূৰ জীৱন সংগ্ৰামত তোমাৰ মূল্যাংকন কৰিব পাৰিবা নিজৰ মনৰ গহ্বৰত। আহৰি জানো পাবা? যুগে যুগে, দেশে দেশে নাৰী তুমি অনন্যা। প্ৰকৃতিৰ অৱদানেৰে গঢ় লোৱা তুমি জাগ্ৰত ধৰণী। তোমাৰ উল্লেখযোগ্য অৱদানৰ তুলনা নাই। কুলু কুলুকৈ বৈ যোৱা তুমি তটিনী। গংগা, যমুনা আৰু সৰস্বতীৰ দৰে তুমি নিৰ্মল জলৰাশিৰ আকাৰ লোৱা নাৰী শক্তি। মাতৃস্বৰূপে তুমি বসুন্ধৰী। ফলে ফুলে শস্য মৎস্যৰে জাতিষ্কাৰ কৰা ধৰণীখনত তুমিয়েতো গৰ্ভৱতী হৈ ভূমিষ্ঠ কৰি সৃষ্টি কৰি আছা পুৰুষ জাতিটো। তোমাৰ গৰ্ভৰ প্ৰসৱ বেদনাৰ অন্তিম সময়ত ক্ষুদ্ৰকণাই পূৰ্ণ মানৱ ৰূপ দিয়া তোমাৰ অফুৰন্ত চালিকা শক্তি। যদিও নাৰী পুৰুষৰ উভয় মিলনতহে মানৱ শিশুৰ ভূমিষ্ঠ হয়, যুগে যুগে নাৰী তুমি মাতৃৰূপে গুৰু দায়িত্ব লোৱা। দেৱী স্বৰূপে জননী জন্মভূমি স্বৰ্গদপি গৰীয়সী। পত্নীৰূপে জীৱন যৌৱনৰ লগৰী। ভগ্নীৰূপে পবিত্ৰ বন্ধনৰ এনাজৰী। প্ৰেয়সীৰূপে তুমি মনৰ হৃদয়ৰ নিৰ্ভীক কোণৰ নিভাঁজ প্ৰেমৰ চিৰ যুগমীয়া মিঠা মিঠা আমেচনা মৌমিঠা উপলব্ধি। আৰু যে কত কি নাৰী জাতি তুমি। ৮ মাৰ্চ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। বিশেষ এটা দিনত নাৰীৰ অনন্য ৰূপত পালন কৰা দায়িত্ব মূল্যাংকন হয় জানো? আজি নাৰী মহাকাশৰ পৰা ধৰি বাস্তৱ জগতখনৰ প্ৰতি খোজতে বলিষ্ঠ পদক্ষেপ লৈ বিশ্ব দৰবাৰত বিভিন্ন পদমৰ্যাদাই হওক বা নিজৰ প্ৰতিভাৰে উজ্বলি উঠিছে। এখন ঘৰৰ মূল চাবিকাঠিৰ চালিকা শক্তিৰ আঁৰত আছে নাৰী শক্তি। আটোমটোকাৰিকৈ নিয়াৰিকৈ বিনা দৰমহাত পৰিচালিত কৰা মন্দিৰৰ দৰে পবিত্ৰ ঘৰখনৰ স্বৰ্গৰাজ্যৰ আঁৰত আছে নাৰীৰ অমূল্য অৱদান। নাৰী জাগ্ৰত শক্তিত ঘৰ, সমাজ, দেশ এখনৰ উন্নতি প্ৰগতিৰ ক্ষেত্ৰত অনবদ্য অৱদান দি আহিছে। দেশত বিশ্বত যি নাৰীয়ে লালিত পালিত কৰি মহান সন্তানৰ উপহাৰ দি আহিছে, সেই মহান নাৰী তুমি যুগে যুগে নিজেই ধন্য হৈ ৰোৱা। যি ঠাইত তোমাৰ মূল্য নাই, তাত থকাটো তাত যোৱাটো অনুচিত। সেয়া ৰাজ অট্টালিকা বা কাৰোবাৰ মন বা হৃদয়েই হওক। মাথো তোমাৰ দায়িত্ব কৰ্তব্য সামাজিক দায়বদ্ধতা নিষ্ঠাৰে পালন কৰি যোৱা। তোমাৰ জীৱন, তোমাৰ নিয়ম, তোমাৰ ধৰ্ম, তোমাৰ কৰ্ম। বিন্দাস জয়, ভয় নকৰিবা, এদিন প্ৰভাত হ'বই। নিজৰ মৰ্যাদা, নিজৰ আত্মসন্মান, নিজৰ সুৰক্ষা নিজে দায়িত্ব লোৱা। সংসাৰৰ দায়িত্ব পালন কৰি কৰি আহোঁতে বিদায় বেলাত অকলেই যাব লাগিব। নাৰীৰ
জাগ্ৰত শক্তিক সময়ত সৎব্যৱহাৰ কৰা। সময়ত দুৰ্গাও হ'ব লাগিব দুৰ্গতি নাশ কৰিবলৈ। আজৰি সময় পালে নিজৰ সৃষ্টিশীল পৃথিৱীখনত নিজক বিচাৰি ল'বা। তাতেই নাৰী তুমি নিজেই ধন্য হ'বা। সুখ বিচাৰি হাবাথুৰি নাখাবা। সুখ বজাৰত কিনিবলৈ নাপায়। যাৰ যি ইচ্ছা উঠাই কিনি ল'ব গোটেই জীৱনৰ বাবে। মাথো তুমি শাৰীৰিক মানসিকভাৱে সবল শক্তিশালী হোৱা। জয় অনিবাৰ্য।